নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাই উঠি ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। আজি হৈছে গৰু বিহু আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। মাহ আৰু হালধি লগাই লওঁ এতিয়া। আজি মাহ আৰু হালধি এইখিনি লগাব লাগে। এয়া এইটো কলপচলা কাটিলে, আজি কলপচলা খাব লাগে। এয়া মই এতিয়া মাহ হালধি লগাই ললোঁ আৰু এতিয়া কাম বন কৰি গা পা ধুই ইমান পাছত আপোনালোকক লগ পাম। হেল্ল' ফ্ৰেণ্ডছ, গা পা ধুই আহিলোঁ এতিয়া কাম বন কৰি আৰু এতিয়া চাহ খাওঁ গ'ল। এয়া এতিয়া চাহ খাব লৈছোঁ। এয়া তেল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাৰু, নিমকি বনাইছোঁ বিহু বুলি। চাহ তাহ খাই এতিয়া বহি আছোঁ আৰু আজি আম খাব লাগে শুকতা তিতাৰে। এতিয়া মই আম ছিঙি আনো আৰু আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব। আম ছিঙিবলৈ যাওঁ। এটাই পাৰোঁ। এই তিনিটা ছিঙি লওঁ। এয়া এইকেইটা ছিঙিলোঁ আম। এয়া বিচনী কেইখন ধুই দিছোঁ। আজিৰ পৰা বিচিব পাৰিম। গধূলি থোপোৱা লগাৰ পিছত আৰু বিচিব পাৰিম। এয়া প্ৰসাদ খাই লওঁ এতিয়া। খেলি ইহঁতে টোপনি গ'ল চকীখনতে তিনিওটাই। এতিয়া চিৰা দৈ খাওঁ। এয়া আম খাব লৈছোঁ এতিয়া। ইয়াতে দিছে শুকতা তিতা, কালাৰ দালি আৰু আম। এয়া আম খাই আছোঁ, টেঙা। এতিয়া মই বনাব লৈছোঁ পিঠা। পিঠা বনাবৰ বাবে মই লৈছোঁ অকণমান গুড়া আৰু লগতে অকণমান গাখীৰ আৰু এইফালে কেৰাহীত অকণমান পানী দি পানীখিনি উতলিবৰ বাবে দি দিছোঁ। আৰু গুড়াখিনিত মই দি দিলোঁ অকণমান চেনি আৰু লগতে অকণমান গাখীৰ আৰু চেনিখিনি দি মিশ্ৰণখিনি ভালদৰে ৰেডি কৰি ল'লোঁ। এইখিনি ভালদৰে মিলোৱা হৈ গ'ল আৰু এইফালে কেৰাহীত পানী উতল আহিলে আৰু ইয়াতে মই এখন দি দিছোঁ কাঁহী। এতিয়া কাঁহীখনত গুড়াখিনি ঢালি দিলোঁ আৰু ঢাকনিখন দি থলোঁ সিজিবৰ বাবে। পিঠাটো হৈ গ'ল আৰু ঠাণ্ডা হোৱাৰ পাছত মই উলিয়াই ল'লোঁ আৰু উলিয়াই লৈ ধুনীয়াকৈ বৰপি ডিজাইন কৰি পিঠাখিনি কাটি ল'লোঁ আৰু এনেদৰে খাই বহুত ভাল লাগে। আৰু এইফালে ৰাতি খোৱাৰ বাবে যোগাৰ কৰা হৈ গ'ল কালাৰ দালি, কলপচলা, আলু, পিঁয়াজ এইবোৰ কুটা হৈ গ'ল, আদা নহৰু আৰু এইফালে খাহীৰ মাংস। এয়া মাছ শুকতা তিতাৰে বনাব। অকণমান বাটৰ ফালে ফুৰিব আহিলোঁ আৰু এতিয়া থোপা জ্বলাবৰ হ'ব আৰু অকণমান পিছত। গধূলি থোপা দিব লাগে আজি সকলোৱে, সেইবাবে থোপা জ্বলাব এতিয়া। এয়া কালাৰ দালি বহাই দিছে। আজি সোনকালে বনাব। আজি দিনটো ভাত খোৱা নাই সেইবাবে আজি সোনকালে বনাই আছে। এয়া থোপা ৰেডি কৰিলে। ইয়াতে দিছে লাও, বেঙেনা, দীঘলতি, মাখলতি, এৰাৰ পাত, তুহ আৰু বেহুজালা। সেয়া এনেদৰে থোপাটো ৰেডি কৰি ল'লে। কপাহ দি দিলোঁ। এয়া বিচনীৰে বিচি দিলোঁ। এয়া মাংস বনাই আছে এতিয়া। বিহু বুলি এটি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।